মহিলাসকলৰ মাহেকীয়া পিৰিয়ডৰ সময়ত যদি আপোনালোকৰ পেট বিষায় তেনেহলে কি এনে কাম কৰিব পাৰে আপোনালোকৰ পেট বিষটো কমি যাব পাৰে প্ৰথমটো কাম হৈছে হট ওয়াটাৰ কম্প্ৰেছ যোনটো আছে সেইটো দিব কুহুম গৰম পানীত খুটাৰ দানা এটা ভালকে তিয়াব আৰু সেইটো দি আপুনি তলপেটত এনেকে চেক দিব সেইটো কৰিলে আপোনাৰ পেটৰ বিষ কমি যাব নাম্বাৰ 2 আৰু এটা কাম কৰিব লাগিব হাৰ্বেল টিজ খাব চেষ্টা কৰিব লাগিব প্ৰথমটো হৈছে আদাৰ চাহ খাব চেষ্টা কৰিব বা কেমোমাইল টি খাব চেষ্টা কৰিব এইখিনি কৰিলে কি হ'ব ইনফ্লামেশন আৰু পেইনটো আপোনালোকৰ কমি যাব মেগনেছিয়াম আৰু কেলছিয়াম বহুত বেছি থকা খাদ্যবোৰ আপোনালোকে খাব চেষ্টা কৰিব যেনে কল খাব পাৰিব স্পেনিছ খাব পাৰিব আলমন্ড খাব পাৰিব মানে সেইখিনি খালে কি হ'ব মাসুলখিনি ৰিলেক্স হৈ যাব আৰু ক্ৰামটো কমি যাব আৰু বহুত বেছিকে পানী খাব চেষ্টা কৰিব বহুত বেছিকে পানী খালে হাইড্ৰেটেড হৈ থাকিব পাৰিব আৰু যদি এইখিনি কলে তেনেহলে আপোনাৰ মাহেকীয়াৰ সময়ত যদি পেটৰ বিষ হয় সেইটো বিষ কমি যাব আৰু এটা ভিডিও মই বনাম মাহেকীয়া সময়ত পেটৰ বিষ যাতে নখয় সেইটো এটা ভিডিও বনাম সেইটো আপোনালোকে চাব তো মই যেহেতু বাহিৰত আছো তো হোটেলৰ পৰা ভিডিওখিনি বনাব লাগিছে প্লিজ কম্প্ৰমাইজ অলপ কৰিব এনেকৈ পেজটো ফলো কৰি দিব পাৰে ধন্যবাদ